Welcome to my YouTube channel. আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ মোৰ বিডি ব্লগ চেনেলটোৰ জৰিয়তে। বলক আজিলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টোৰ কথা ক'ম মনোবিকমীয়া দেউৰীৰ বিষয়ে। মনোবিকমীয়া দেউৰী এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে সমগ্ৰ ছ'চিয়েল মিডিয়াত। মনোবিকমীয়া দেউৰীক দেখিবলৈ পোৱা গৈছে ছনী টিভি ইণ্ডিয়ান বেষ্ট ডান্সাৰ ৰিয়েলিটি শ্ব'ত। এই শ্ব'ত দেখিবলৈ পোৱা গৈছে বহুতো এনজয় কৰিছে আৰু বহুতো বলিউডৰ চেলিব্ৰিটি ডাঙৰ ডাঙৰ চেলিব্ৰিটিবিলাকক হৰুৱাবলৈ সক্ষম হৈছে মনোবিকমীয়া দেউৰী। সেই 32 ছেকেণ্ডৰ ভিডিঅ'টোত কি আছে বলক চাওঁ। छैया हमने भी क्या था चलो छैया आप ये बहुत ही सुंदर हो गए हो पहले से। पहले पतली थी, यहाँ पे मैं छैया करने के लिए आया हूँ गाइस। और यहाँ पे असली छैया को देख के मुझे बहुत ही अच्छा लग रहा है। मुझे ऐसा लग रहा है कि मैं सपनों में हूँ। हेलो मैम, मैं आपका बहुत बड़ा फैन हूँ। थैंक यू। एक परी का सामने में हूँ जैसा लग रहा है गाइस। आई लव यू। लाइफ में पहली बार किसी ने परी बोला है। ছনী টিভি ৰিয়েলিটি শ্ব' ইণ্ডিয়ান বেষ্ট ডান্সাৰ শ্ব'ত তাত বহুত সোনকালে আহিব মনোবিকমীয়া দেউৰী। আপোনালোকে তাৰ ভিডিঅ' চাব আৰু মনোবিকমীয়া দেউৰীক ছাপোৰ্ট কৰক সমগ্ৰ ৰাইজে, আৰু যাতে বহুত আগবাঢ়ি যায় মনোবিকমীয়া দেউৰী। ভিডিঅ'টো ইমানেই, আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো।